हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनल। आजिर भिडिओत आमी एटा भेरी इम्पर्टेन्ट टपिक লৈ আহিছো, হেইটো হল ইন্ডিয়ান বেটেল। ঠিক আছে, আমি আজি আলোচনা কৰিম ভাৰতৰ মহত্বপূৰ্ণ যুদ্ধসমূহ। তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। আজিৰ প্ৰথমটো কোৱেশ্চন হল হাইডে স্পিচৰ যুদ্ধ কেতিয়া হৈছিল। ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি 326 বিসি। 326 বিসিত হাইডে স্পিচৰ যুদ্ধ হৈছিল। আৰু আপোনালোকে ক'ব পাৰিবনে কাৰ মাজত হৈছিল। এই যুদ্ধটো হৈছিল আলেকজাণ্ডাৰ আৰু পাঞ্জাবৰ ৰজা পৰুছৰ মাজত। ঠিক আছে, আৰু ইয়াৰ বিজেতা হল আলেকজাণ্ডাৰ। ঠিক আছে, নেক্সট কোৱেশ্চনটো লৈ যাও। 2 নম্বৰ কোৱেশ্চনটো হল কলিঙ্গ যুদ্ধ কেতিয়া হৈছিল। আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত শুদ্ধটো হল অপচন বি 261 বিসি। 261 বিসিত কলিঙ্গ যুদ্ধ হৈছিল। আৰু এই যুদ্ধ মৌৰ্য সম্ৰাট অশোক আৰু ৰাজা অনন্ত পদ্মনাভনৰ মাজত হৈছিল। ইয়াৰ বিজেতা হল অশোক। ঠিক আছে, নেক্সট কোৱেশ্চনটো লৈ যাও। নেক্সট কোৱেশ্চনটো দি আছে তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল। ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন ডি 1191 খ্ৰীষ্টাব্দত। ঠিক আছে, এই যুদ্ধ মহম্মদ গৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল পৃথ্বীৰাজ চৌহান। পৃথ্বীৰাজ চৌহানে মহম্মদ গৰিক পৰাস্ত কৰিছিল এই যুদ্ধত। ঠিক আছে, এইটো আছিল তৰাইনৰ প্ৰথম যুদ্ধ। নেক্সট কোৱেশ্চনটো হল তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন ডি 1192 খ্ৰীষ্টাব্দত। এই যুদ্ধ মহম্মদ গৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা মহম্মদ গৰি। ঠিক আছে, মহম্মদ গৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল। নেক্সট কোৱেশ্চনটো হল তৰাইনৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন সি 1215 খ্ৰীষ্টাব্দত। এই যুদ্ধ ইলতুৎমিছ আৰু ইয়ালদুজক কুৱাচাৰ বুলিও জনা যায়, এই দুজনৰ মাজত হৈছিল। ইয়াৰ বিজেতা হল ইলতুৎমিছ। ঠিক আছে, নেক্সট কোৱেশ্চন চন্দাৱৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল। ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন এ 1194 খ্ৰীষ্টাব্দত। এই যুদ্ধ মহম্মদ গৰি আৰু কনৌজ ৰজা জয়চন্দ্ৰৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল মহম্মদ গৰি। ঠিক আছে, মহম্মদ গৰিয়ে কনৌজ ৰজা জয়চন্দ্ৰক পৰাজিত কৰিছিল। নেক্সট কুৱেশ্চনটো হল পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল। আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন ডি 21 এপ্ৰিল 1526 খ্ৰীষ্টাব্দত। এই যুদ্ধ মোগল সম্ৰাট বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল বাবৰ। বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্চনটো লৈ যাওঁ। খানোৱাৰ যুদ্ধ কেতিয়া হৈছিল। ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন এ 16 মাৰ্চ 1527 খ্ৰীষ্টাব্দত। এই যুদ্ধ বাবৰ আৰু মেৱাৰৰ ৰজা ৰাণা সাংগাৰ মাজত হৈছিল। ইয়াৰ বিজেতা হল বাবৰ। নেক্সট কুৱেশ্চনটো লৈ যাওঁ। নেক্সট কুৱেশ্চনটো দি আছে যে খাগৰাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল। ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন এ 6 মে 1529। এই যুদ্ধ বাবৰ আৰু মহম্মদ লোদীৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল বাবৰ। বাবৰে মহম্মদ লোদীক পৰাস্ত কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্চনটো লৈ যাওঁ। চৌচাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল। এইটো যুদ্ধ সংঘটিত হৈছিল 26 জুন 1539 খ্ৰীষ্টাব্দত। এই যুদ্ধ শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল শ্বেৰশ্বাহ ছুৰী। ঠিক আছে, নেক্সট কুৱেশ্চনলৈ যাওঁ। নেক্সট কুৱেশ্চনটো দি আছে কনৌজ বা বিলগ্ৰামৰ যুদ্ধ কেতিয়া হৈছিল। ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি 1540 চনত। ঠিক আছে, 1540 চনত এই যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুনৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল শ্বেৰশ্বাহ ছুৰী। ঠিক আছে, নেক্সট কুৱেশ্চন পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল। ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন ডি 5 নৱেম্বৰ 1556 খ্ৰীষ্টাব্দত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ আকবৰ আৰু হেমুৰ মাজত হৈছিল। আৰু ইয়াৰ বিজেতা হল আকবৰ। আকবৰে হেমুক পৰাজিত কৰিছিল। নেক্সট কুৱেশ্চন হলদিঘাটীৰ যুদ্ধ কেতিয়া হৈছিল। 18 জুন 1576 চনত হলদিঘাটীৰ যুদ্ধ হৈছিল। ঠিক আছে, এই যুদ্ধ আকবৰ আৰু ৰাণা প্ৰতাপৰ মাজত হৈছিল। আৰু এই যুদ্ধত বিজেতা হল আকবৰ। ঠিক আছে, আকবৰে এই যুদ্ধত জয়লাভ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্চন প্লাচিৰ যুদ্ধ কেতিয়া হৈছিল। আপোনালোকে অপচনবোৰ চাব পাৰিছে। এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি
1757 চনত এই যুদ্ধ ইংৰাজ আৰু সিৰাজউদ্দৌলাৰ মাজত হৈছিল আৰু বিজেতা হ'ল ইংৰাজে সিৰাজউদ্দৌলাক পৰাস্ত কৰিছিল নেক্সট কোৱেশ্চন ওৱানডিয়াছৰ যুদ্ধ কেতিয়া হৈছিল এই ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন ডি 1760 চনত এই যুদ্ধ ইংৰাজ আৰু ফ্ৰান্সিছৰ মাজত হৈছিল আৰু ইয়াৰ বিজেতা হ'ল ইংৰাজ ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ পানীপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন এ 14 জানুৱাৰী 1761 চনত এই যুদ্ধ আহমদ শাহ আবদালী আৰু মাৰাঠাৰ মাজত হৈছিল আৰু ইয়াৰ বিজেতা হ'ল আহমদ শাহ আবদালী ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো দি আছে যে বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন বি 1764 চনত এই যুদ্ধ মীৰ কাছিম সুজাউদ্দৌলা শাহ আলম দ্বিতীয় আৰু ব্ৰিটিছৰ মাজত হৈছিল ইয়াৰ বিজেতা হ'ল ব্ৰিটিছ ঠিক আছে ব্ৰিটিছে এই তিনিজন মোগল সম্ৰাটক পৰাজিত কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন ভাৰত চীন সীমা যুদ্ধ কেতিয়া হৈছিল ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন এ 1962 চনত 1962 চনত ভাৰত চীন সীমা যুদ্ধ হৈছিল ভাৰত আৰু চীনৰ মাজত হৈছিল এই যুদ্ধ আৰু বিজেতা আছিল চীন ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটোত দি আছে যে ভাৰত পাকিস্তান প্ৰথম যুদ্ধ কেতিয়া হৈছিল ভাৰত পাকিস্তানৰ প্ৰথম যুদ্ধটো হৈছিল 1965 চনত ঠিক আছে ভাৰত আৰু পাকিস্তানৰ মাজত এই যুদ্ধ হৈছিল আৰু বিজেতা হ'ল ভাৰত নেক্সট কোৱেশ্চন ভাৰত পাকিস্তান দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ইয়াৰ অপচনবোৰ আপোনালোকে চাব পাৰিছে অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন সি 1971 চনত 1971 চনত ভাৰত পাক দ্বিতীয় যুদ্ধ হৈছিল এই যুদ্ধ ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল আৰু ভাৰতে এই যুদ্ধ জয়লাভ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল কাৰ্গিলৰ যুদ্ধ হৈছিল 1999 চনত এই যুদ্ধ ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল আৰু এই যুদ্ধত ভাৰতে জয়লাভ কৰিছিল ঠিক আছে কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল 1999 চনত এইখিনি আছিল আজিৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব